ৰাইজ আকৌ অলপ ফুৰি আহোঁগে বুলি ভাবিছোঁ, কিন্তু আজি আকৌ যাত্ৰাটো মোৰ অকণমান দীঘলীয়া আৰু বহুতে এই ঠাইডোখৰ দেখি চাগে গমো পাইছে মই কোনটো ছাইডত আহিছোঁ। যেতিয়া মই এই ৰাস্তাটোৱেদি আহোঁ, এই ঠাইডোখৰ পোৱাৰ পাছত মনটো বহুত বেছি ভাল লাগে, কিন্তু নামিবলৈ মন আছিলে, বাছত আহিছিলোঁ যে সোমাব নোৱাৰিলোঁ। সেইকাৰণে মই আহিছিলোঁ নগাঁও, আৰু নগাঁও অহা মেইন কাৰণটো হৈছে চুমচুমৰ বাৰ্থডে, আৰু এই বিশেষ ব্যক্তিগৰাকীৰ জন্মদিনৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ মই সিহঁতৰ ঘৰত আগদিনাখনেই আহি পালোহি। মই ঘৰ আহি পোৱাৰ পাছত গোটেইখিনি অলপ সময় কথা পাতি পাৰ কৰিলোঁ। তাৰ পাছত আকৌ চুমচুমক ৰাতি 12টা বজাত কাটিবলৈ বাৰ্বি বাই এটা কেক বনাই দিছিলে। তাই কেক কাটিং কৰিলে। মই চুমচুমক লগ পোৱা বহুত বেছি দিন হোৱা নাই, কিন্তু তাইক লগ পোৱাৰ পাছৰ পৰা এনেকুৱা এটা বাৰ্থডে তাই মোৰ পাৰ হোৱা নাই, যিটো বাৰ্থডে তাই মোৰ ঘৰত যোৱা নাই বা মই তাইৰ ঘৰত অহা নাই। যিমান যি হ'লেও যাবলৈ চেষ্টা কৰোঁ, কাৰণ ঘৰটো অকণমান দূৰত যে, বহুত দিনৰ মূৰতহে লগ পাওঁ আমি, আৰু বহুত কম সময়ৰ কাৰণে আমি লগ পাওঁ যদিও যিখিনি সময় আমি লগ পাওঁ সেই সময়খিনি আমাৰ কাৰণে বহুত বেছি স্পেচিয়েল হয়। সেইদিনাখন আকৌ তাইৰ আইতাৰ বছৰেকীয়া শ্ৰাদ্ধও পৰিছিল, সেইকাৰণে দিনটো এনেদৰে সকামৰ মাজেৰে পাৰ হ'ল। ভাবিলোঁ গধূলি সময়তে সেইকাৰণে আমি অকণমান ওলাই যাওঁ বুলি। আজি পিছে আমি ঘৰৰ ওচৰতে অকণমান ওলাই গৈছিলোঁ, ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ, আৰু জানেনে আমি দুইজনী যেতিয়া একেলগতে থাকোঁ, কিবা নহয় কিবা এটা ঘটনা আমাৰ লগত ঘটেই। আজিও ঘটিছে, পিছে কেতিয়াবা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।